Hello everyone. Hi everyone. আজি আমি বেংগালুৰুত থকা টিপু চুলতানৰ ছামাৰ পেলেচলৈ আহিছোঁ। এই পেলেচটো 1781ত হাইদাৰ আলীয়ে বনোৱা ষ্টাৰ্ট কৰিছিল আৰু 1791ত টিপু চুলতানে বনাই কমপ্লিট কৰিছিল। পেলেচটোৰ পিছত মাইচুৰৰ ৰজা কৃষ্ণৰাজা ৱাডেয়াৰ টুৱে এইটো নিজৰ অফিচিয়েল কামৰ কাৰণে ব্যৱহাৰ কৰিছিল। আৰু পিছলৈ ব্ৰিটিছসকলেও এইটো নিজৰ অফিচিয়েল কামত ব্যৱহাৰ কৰিছিল। বহুত ধুনীয়া পেলেচ। বহুত ধুনীয়া পেলেচ। ভিতৰৰ আৰু ধুনীয়া। ভিতৰৰ ডিজাইনখিনি আৰু ধুনীয়া। আহক আমি আপোনালোকক বস্তুখিনি অকণ দেখাওঁ। এয়া পেলেচৰ ইণ্টেৰিয়ৰখিনি। এয়া ধুনীয়া টেনৰ পিলাৰ মজবুত পিলাৰ আৰু এয়া পিলাৰবিলাক দুটা পিলাৰ এনেকৈ আছে আৰু ইয়াতে ডিজাইনো কৰা হৈ আছে। ওপৰতো এনেকৈ যাব পাৰি। G20 আহিবৰ কাৰণে সেয়া হেৰি কৰি থৈ দিছে। এইখনতে কিবা এটা স্ক্ৰিপ্টৰ উৰ্দু বা পাৰ্চিয়ান স্ক্ৰিপ্টত কিবা লিখা আছে, আমি সেইটো গম নাপাওঁ আৰু কি লিখা আছে। গোটেই পেলেচৰ এটা ভিতৰৰ এইখিনি ষ্ট্ৰাকচাৰ চাওক। ওপৰত এটা আপাৰ ফ্ল'ৰ এটা আছে, য'ত মানুহবোৰ এনেকৈ গৈ আছে, চাই আছে পৰ্যটক স্থলীবিলাকে। আৰু এয়া পিলাৰবিলাক চাওক কেনেকৈ পিলাৰবোৰ আছে। দেশী বিদেশী পৰ্যটক ওপৰলৈ উঠি যোৱা এটা ষ্টেপছ আছে। আহক আমি ভিতৰৰ ফালে আৰু অকণ দেখাওঁ। এয়া আমি পেলেচৰ বেক চাইডত আহি গৈছোঁ। পেলেচৰ বেক চাইডে এটা ট্ৰেইনৰ পানীৰ কাৰণে ব্যৱহাৰ হোৱা এটা পুখুৰী এটা আছে, চাগে ফোৱাৰা আছে নেকি। গা চা যি পানীৰ ব্যৱহাৰ আৰু এইটো হ'ল পেলেচৰ বেক চাইডটো চাওক। এই ডাঙৰ ডাঙৰ পিলাৰ তাৰপিছত আৰু ষ্ট্ৰাকচাৰবোৰ ডিজাইনবিলাক। ছামাৰ পেলেচ এইকাৰণে কয় চাগে ভিতৰৰ ফালে সোমালেই পেলেচটোৰ ভিতৰত সোমালে গৰম নালাগে। ঠিক আছে, গৰম দিনত ইয়াতে টিপু চুলতান হাইদাৰ আলীহঁতে নিজৰ অফিচ পাতিছিল। পিছত কাঠেৰে বনোৱাৰ কাৰণে চাগে গৰম নালাগে। হয়, আমি এতিয়া আপোনালোকক অকণমান ওপৰলৈ গৈ পেলাই অকণমান দেখাওঁ। ওপৰলৈ গৈ আছো। ওপৰৰ ফালে আমি সেইখিনিয়ে ওপৰৰ পৰা টিপু চুলতানৰ পেলেচটো আমি দেখিছোঁ ভিতৰৰ। এইটো ইণ্টেৰিয়াৰ হেৰি হয়, ইনাৰ কোৰ্ট হয় ভিতৰৰ। বহুতখিনি 100তকৈ বেছি পিলাৰ আছে আৰু ওপৰৰ পৰা ভিউটোও বঢ়িয়া লাগিছে। এইবাৰ আপোনালোকক দেখাই আছোঁ, এতিয়া গোটেইখিনি দেখাই আছে। এতিয়া আমি ভিতৰলৈ যাম। ইয়াত চাগে সৰু সৰু চাকিবোৰ জ্বলাইছিলে। হয়, এইবিলাকত চাগে আগতে চাকি, এনেকুৱা আমি তলাতল ঘৰতো দেখিছোঁ। আগৰ দিনৰ ৰাজপ্ৰাসাদবিলাকত চাগে এইবিলাকত চাকি জ্বলাইছিল। মানুহবিলাকে ক্ষতি কৰিছে নাম চাম লিখি। ইয়াৰ পৰা টিপু চুলতানৰ ছামাৰ পেলেচৰ ওপৰৰ ফ্ল'ৰত আহি গ'লোঁ। কাঠৰে বনোৱা এইখিনি, এই কাঠৰে বনোৱা। সেইয়া মানুহবোৰ বাহিৰত আছে। কেনেকুৱা হৈছে প্ৰিয়ম? ভাল লাগিছে, বহুত ভাল লাগিছে। এটা বেলেগ হিষ্ট্ৰিকেল এক্সপিৰিয়েঞ্চ। এইবিলাক ডিজাইনবিলাক চাওক, কাঠেৰে বনোৱা। কাঠেৰে বনোৱাৰ কাৰণে চাগে আমি গৰম নাই পোৱা ইয়াতে ভিতৰত। বাহিৰত বহুত গৰম। চাওক, ইয়াৰ চৰকাৰে বা ইয়াৰ পাব্লিকে নিজৰ হিষ্ট্ৰিকেল মনুমেণ্টবোৰ সংৰক্ষিত কৰাৰ কাৰণে কিমান পৰ্যটক আহিছে, দেশী বিদেশী। এইবিলাকৰ ফলত ষ্টেটখনৰ ৰাজহ বাঢ়িছে, ইনকাম বাঢ়িছে, মানুহবিলাকৰো সংস্থাপন হৈছে, তেওঁলোকৰ হিষ্ট্ৰিটোও প্ৰিজাৰ্ভ হৈ আছে। আমি বিচাৰোঁ আমাৰ অসমৰো কীৰ্তিচিহ্নবোৰ এনেকৈ সংৰক্ষিত হওক আৰু এইবিলাকৰ বিষয়ে বাহিৰৰ মানুহে গম পাওক। হয়, পুৰণা ইটা, এই পুৰণা দিনৰ দৰ্জা, তলাটো কিন্তু নতুন। নাই, এণ্ট্ৰি কৰিব নোৱাৰি। বহুত ভাল লাগিলে। G20ৰ বেনাৰ লাগি আছে। G20 বেংগলোৰৰ ফালে আহিব, তাৰো প্ৰস্তুতি ইয়াত চলি আছে। গুৱাহাটীৰ ফালে আহিছে, পবিতৰাৰ ফালে গৈছে। আমি আপোনালোকক এটা হিষ্ট্ৰিকেল জেগা দেখিলোঁ যে কেনেকৈ কৰ্ণাটক চৰকাৰে নিজৰ হিষ্ট্ৰিকেল মনুমেণ্টবোৰ ৰাখিছে। টিপু চুলতানৰ হওক বা তাৰ আগৰ হওক, আগতেও আচলতে ইয়াতে মাইচুৰৰ ৰজাবিলাকে দুৰ্গ বনাইছিল। পিছত
এই জেগাখিনিতে টিপু চুলতানৰ দেউতাক হাইদাৰ আলীয়ে এই ছামাৰ পেলেচটো বনালে আৰু টিপু চুলতানে এইটো 1791 কমপ্লিট কৰিলে। পিছত টিপু চুলতানৰ পিছত মাইচুৰৰ ৰজাবিলাকে এইটো নিজৰ অফিচিয়েল মানে অফিচৰ কামৰ কাজত সহায় কৰিছিল, দৰবাৰ পাতিছিল, আৰু পিছত ব্ৰিটিছবিলাকেও এইটো অফিচিয়েল কামত ইউজ কৰিছিল। দিয়ক, ভাল লাগিল আপোনালোকক বহুত কথা জনাই। আমি এনেকৈ আৰু নজনা হিষ্ট্ৰিকেল কথা জনাই থাকিম। বাকী সকলোৱে এনজয় কৰক, হলিডেবোৰ এনজয় কৰক, সকলো ভালকৈ থাকক। হেপী উইকেণ্ড। হেপী উইকেণ্ড।